जल जीवन मिशन ने गांव के लोगों को एक अवसर दिया है। अवसर अपने गांव को पानी की समस्याओं से मुक्त करने का। अवसर है अपने गांव को पानी से भरपूर करने का। এই মহিলাগৰাকীলৈ মন কৰক এবাৰ। হাত জোৰ কৰি পানীৰ টেপটোক পানী অহা দেখি কিদৰে সেৱা জনাইছে। ভাবকচোন, পানী আমাৰ বাবে কিমান প্ৰয়োজনীয়। পানী প্ৰাণীৰ প্ৰাণ। বৰ্তমান বহু অঞ্চলত মানুহে পানীৰ অভাৱত কটাবলগীয়া হৈছে জীৱন। কিন্তু এতিয়া সম্ভৱ কিছু পৰিমাণে হ'লেও ৰক্ষা পাব এই সমস্যাৰ পৰা। নল সে জল আঁচনিৰ আধাৰত এতিয়া এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বহু লোকে। গাঁও ভূঁই চহৰ নগৰ সকলোতে যোগান ধৰা হ'ব এই পানী। এই আঁচনিৰ জৰিয়তে প্ৰায় 14 লাখ গ্ৰাম্য লোকক 2024 চনলৈ পানী যোগান ধৰাৰ বাবে প্ৰয়াস কৰা হ'ব, যিটো এক বিশেষ আৰ্হিৰ দ্বাৰা গঠন কৰা হ'ব, য'ত তেওঁলোকে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব যে কিমান পানী ব্যৱহাৰৰ বাবে তেওঁলোকে কিমান পইচা ব্যয় কৰিব লাগিব। এই সন্দৰ্ভত নৰেন্দ্ৰ মোদীয়ে কি ক'লে এবাৰ চাওঁ আহক। जल जीवन मिशन गांव और गरीब के घर तक पानी पहुंचाने का तो अभियान है ही। ये एक प्रकार से ग्राम स्वराज को, गांव के सशक्तिकरण को, उसके लिए भी एक नई ऊर्जा, नई ताकत, नई बुलंदी देने वाला अभियान।